আমার নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে দিয়া আমাৰ নতুনকৈ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাক 3গৰাকী প্ৰেচিডেণ্টৰ দায়িত্ব দিয়া হৈছে। আজি কাৰ্যভাৰ লোৱাৰ পাছতেই সভাপতি গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত অবজাৰ্ভাৰসকল পঠোৱা হৈছে আৰু সকলো জিলাই পঠোৱা হৈছে। আজি বিশেষকৈ আমি কাৰ্বি আংলঙত আহি উপস্থিত হৈছোঁ। মোৰ লগত আমাৰ অবজাৰ্ভাৰ মদন বৰা আছে আৰু আমাৰ শ্ৰৱণ ডেকা ৰাজা আছে। আমি সকলোৱে আপোনাৰ কাৰ্বি আংলঙৰ যিমান আমাৰ দলীয় কৰ্মীসকল আছে তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰিম আৰু সাংগঠনিক দিশত কি ধৰণে আগবাঢ়িব লাগে সেইটোৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু সেইটোৱে আমাৰ মূল উদ্দেশ্য। আৰু যি ধৰণে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এটা সকলো যাতে সংবিধান ৰক্ষা হওক, গণতন্ত্ৰ ৰক্ষা হওক, সেই বাৰ্তা সকলোৰ মাজত চলাই গৈছে। সেইকাৰণে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ দায়িত্ব আছে যে আমি সকলো সেইখিনি আমাৰ সকলোৱে যাতে মিলিজুলি থাকোঁ, জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ হাবি সমৃদ্ধ থাকোঁ, তাৰে কাৰণে এই বাৰ্তাটো লৈ পেলাই সকলো ৰাইজৰ ওচৰত আহিছে। বাইদেউ, কাৰ্বি আংলঙত এবাৰ কিমান আশাবাদী আপোনালোকে? আমি সম্পূৰ্ণ আশাবাদী, কাৰণ আপোনালোকে আজি কাৰ্বি আংলং সকলো জনসাধাৰণৰ মাজত এইটোৱে ভাষ্য যে বা তেওঁলোকৰ এইটোৱে আশা যে বহুত হ'ল এই বিজেপিৰ লুটৰ ৰাজনীতি। এতিয়া সকলোৱে শান্তি সমৃদ্ধি বিচাৰিছে, সকলোৱে বিচাৰিছে যে সকলো মানে বাক স্বাধীনতা থাকক বা সকলোৰে আজি এটা ভাল পৰিৱেশত সকলোৱে থাকক। চাকৰি বাকৰি হওক বা আজি মূল্যবৃদ্ধি ৰোধ হওক, এইবিলাক সকলো বহুত ধৰণৰ কথাবিলাক আছে, বহুত আপত্তি আছে। আৰু বিশেষকৈ কাৰ্বি আংলঙৰ কথা আমি সকলোৱে জানো। অসমৰ ৰাজনীতিত আজি কাৰ্বি আংলঙৰ পৰা কি ধৰণে মানে গোটেই কথাবিলাক চলি আছে। সেইকাৰণে আগন্তুক সময়ত আমি চেষ্টা কৰিম। সেইকাৰণে আমি সংগঠনটো ষ্ট্ৰং কৰি লওঁ। সংগঠন ষ্ট্ৰং কৰিলে কিমান আহিব আপোনালোকে নিজে গম পাব, আৰু আমি আগন্তুক নিৰ্বাচনবিলাকত আমি জয়যুক্ত হ'ম বুলি কিন্তু আশা কৰোঁ। আৰু 2026 নিৰ্বাচনো আহি আছে আৰু আপোনালোকৰ মাজত বহুত প্ৰত্যাহ্বান আছে বিজেপিৰ পৰা, কেনেকৈ ধৰণে গ্ৰহণ কৰিব? চব প্ৰত্যাহ্বানটো বহুত আছে। আৰু হয়, ৰাইজে এতিয়া চৰকাৰ বনায়, নহয় জানো? এসময়ত আমাৰ কংগ্ৰেছো আছিলে, তাৰপাছতে এতিয়া বিজেপি আছে, আগতো বেলেগ দলো আছিলে। ঠিক তেনেধৰণে ৰাইজে এতিয়া দেখি পাইছে যে কি ধৰণে আজি ৰাইজক বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰি আহিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কথা চাওক, আজি যি কথা কয়, আজি কাৰ্বি আংলঙৰ কথাই চাওক। আমাৰ যি ইয়াতে লোকেল খিলঞ্জীয়া লোকসকল আছে, তেওঁলোকৰ মাটিবিলাক কি ধৰণে ইয়াত বিক্ৰী কৰা হৈছে আমি সকলোৱে জানো। আজি মানুহৰ হাতত নিজৰ হাতত পইচা নোহোৱা হৈছে। আজি মানে যি চাকৰি বাকৰি পাব লাগিছিল নাই, জনগোষ্ঠীৰ লোকসকলে কি ধৰণে সন্মান পাব লাগিছিলে সেইখিনি নাই পোৱা। তো সেইকাৰণে আপোনালোকৰো যি আমাৰ সংবাদ বন্ধুসকল আছে, আপোনালোকৰ যদি কিবা হয় তেতিয়া আপোনালোকৰ ওপৰতো বিপদ আহি যায়, নহয় যে বাক স্বাধীনতা নাইকিয়া হৈ গৈছে। সেইখিনি সকলো ৰাইজে গম পাইছে আৰু সেইকাৰণে প্ৰত্যাহ্বান আছে, কাৰণ চেলেঞ্জেছবিলাকতো থাকিবই। সেইবিলাকৰ পৰা ৰাইজক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ চেষ্টা থাকিব। আৰু আমাৰ সভাপতি কোৱাৰ দৰে যুঁজ এখন হ'ব। সেইকাৰণে ৰাইজৰ হৈ পেলাই আমি সকলোৱে ৰাইজৰ লগত আমি এই যুঁজখন কৰি পেলাই ৰাইজক আমি সকাহ দিবলৈ কাৰণে বিজেপিৰ পৰা আমি বচাবলৈ কাৰণে প্ৰস্তুত হৈছোঁ।